আপুনি প্ৰতি বছৰে খেতি কৰে তো আপুনি কি খেতি কৰিছে আপুনি ৰাইজক জনাব নেকি? নমস্কাৰ, মোৰ নাম জিতেন থাপা। একে খেতি বাতিয়ে কৰোঁ, শাক পাচলি, ধান আৰু বৰ্তমান মোৰ পথাৰত বন্ধাকবি, ব্ৰকলি আৰু খীৰা লগাবলৈ ৰেডি কৰি আছোঁ আৰু লগতে অলৰেডি তৰমুজ লগাইছোঁ অলপমান। আগত ইয়াত আছিলে বিলাহী, এইটো উঠাই মানে অলপ ভাল হোৱা নাই, এইটো উঠাই আকৌ বন্ধাকবি লগাইছোঁ। ইয়াত ঠিকেই হৈ আছে বৰ্তমান। এইবাৰ বিশেষকৈ চব্জিৰ দামটো যে বেছি হৈ আছে, যেনেকুৱা ধৰণে যোৱা বছৰত কেইবছৰ চব্জিৰ দামটো বেছি আছে, কিহৰ কাৰণে চব্জিৰ দামটো ইমান বৃদ্ধি হৈছে আমি জানিব পাৰিম নেকি আপোনালোকৰ খেতিয়কৰ জৰিয়তে? বিশেষকৈ চব্জিৰ দামটো উপযুক্ত দাম পাইছোঁ, কিন্তু এইবাৰ ভাল লাগিছে খেতি কৰি। সেই তাৰ কাৰণ মাত্ৰ এটা কাৰণ নহয়, দুটা কাৰণ হ'ব লাগে মোৰ হিচাপত। প্ৰথমটো হ'ল আমাৰ যি চৰ চাপৰিত অবৈধভাৱে দখল কৰি খেতি কৰি আছিলে বিদেশী মানুহে, তেখেতসকলক উচ্ছেদ কৰা হৈছে। তো তাত মানে বহুত তাৰ পৰা যিমান প্ৰডাকশ্যন আহি আছিলে সেইকেইটা প্ৰডাকশ্যন আজিকালি আহিব পৰা নাই মানে আমাৰ ইয়াত সেইটো এতিয়া মানে চৰ চাপৰিকেইটাত যোনটো অবৈধভাৱে দখল কৰি পেলাই খেতি কৰি আছিলে, সেই প্ৰডাকশ্যনকেইটা মাৰ্কেটত আহিব পৰা নাই, কিয়নো উচ্ছেদ হৈছে আপোনালোকে চবেই জানে। আৰু আমাৰ ৰাজ্য চৰকাৰে ভালে কৰিছে, বহুত ভাল পদক্ষেপ লৈছে। আৰু লগতে নেক্সট কাৰণটো হ'ল আপোনাৰ বতৰ। এতিয়ালৈকে আপোনালোকে গম পাই আছে যে প্ৰায় ছয় মাহ পাৰ হৈ গ'ল আমাৰ এই অঞ্চলটোত। শোণিতপুৰ জিলাত আজিলৈকে মানে প্ৰায় 6 মাহ ধৰি বৰষুণ নাই। আৰু বৰষুণ নথকাৰ ফলত বহুতো আমাৰ তেনেকৈ ক্ষতি হৈছে। আপুনি মেচিনৰ পানী কিমান লগাব? মেচিনৰ পানী যিমান লগাই শুকাই যায়, কিয়নো ওচৰ পাজৰত একো নাই, চব শুকান আছে। তাৰ কাৰণে অলপমান ক্ষতি হৈছে। হ'লেও আমাৰ মানে যি আমি দাম পাইছোঁ, সেই দামে আমাৰ মানে সেই হেৰিটো ভৰণ পূৰণ হৈছে বুলি মই ভাবোঁ। আচ্ছা, আৰু এটা কথা, যিসকল মই নিউজ চেনেলত বা আমি চাওঁ যে আমি খেতি কৰিব লাগে বুলি যেনেকৈ শ্লোগান দিয়ে, সেইসকলক ভাবে নেকি যে খেতি কৰিব লাগে আমাৰ যুৱকখিনি, কথা কোৱাতকৈ নিজে যদি খেতি কৰে তাত কি ভাল হ'ব নেকি? হয়, এইটো আপুনি ভাল, আজিকালি ছ'চিয়েল মিডিয়াত ট্ৰেণ্ডিং চলা এটা বিষয়টো আপুনি কৰিলে। খেতি কৰিব লাগে আচলতে যিকেইজন মানুহে কৈ আছে যে চিঞৰি যে মানে ভিডিঅ' বনাই পেলাই যে খেতি কৰিব লাগে বুলি কৈ আছে, তেখেতসকলে নিজে কৰি পেলাই যদি দেখাব পাৰিলে আৰু ভাল হ'লে হয়। আচলতে আমি বেলেগৰ ওপৰত নিৰ্ভৰ কৰি চলি আছোঁ যেন আমাৰ অসমীয়াখিনি, আমি অসমৰ যিসকল আমাৰ অসমীয়া মানুহ আছোঁ, আমি বেলেগৰ ওপৰত নিৰ্ভৰ কৰি চলি আছোঁ যেন লাগে। যেনেকুৱা ধৰণে এবাৰ উচ্ছেদ চলাৰ পিছত আমাৰ যিসকল বেদখলকাৰীসকল খেতি নকৰিলে, তাৰমানে সেই খেতি কৰা ঠাইখিনি উচ্ছেদ কৰিলে, সেইকাৰণে চব্জিৰ দামখিনি বৃদ্ধি হোৱা যেন অনুভৱ হৈছে। আপুনি কি ক'ব? হয়, আচলতে যদি মাৰ্কেটত ডিমাণ্ড থাকে আৰু প্ৰডাকশ্যন যদি নহয়, তেনেহ'লেতো অবভিয়াছলি প্ৰাইচটো বাঢ়িব, দামটো বাঢ়িব। এইটোতো ইকনমিক্সৰ ৰুলে। কিন্তু আমাৰ অসমত বিশেষকৈ আমাৰ মানে বহুত মাটি আছে, বহুত খেতি কৰিব পৰা মাটি আছে, আমি নকৰোঁ। কিয়নো কিছুমান মেক্সিমাম জেগাত বুলি ক'লে মানে মাত্ৰ এটা ধান খেতিটো হয়, ধান খেতিটো কৰে, তাৰপিছত গোটেই বছৰৰ কাৰণে এৰি দিয়ে। এইকেইটা জেগাত আমি ভালকৈ আমি যিকোনো আৰু দুটা নহয়, নাই কমেও মানে বছৰত দুটাটো খেতি কৰিব লাগে আচলতে। তাৰ কাৰণে এতিয়া মানে যোনটো আমি ভুগি আছোঁ যে মানে মূল্য বৃদ্ধি পাইছে বুলি, মূল্য বৃদ্ধিটো পোৱাৰ এইটো মেইন উদ্দেশ্য এইটোৱে হ'ল যে মানে আমি ইয়াত যে প্ৰডাকশ্যনটো নাই হোৱা। প্ৰডাকশ্যন নোহোৱাটো মানে আমি কেনেকৈ ইয়াক হেৰি কৰিব পাৰিম? আমি নিজেই ঘৰতে ইমান নিজৰ থলুৱা বাৰীকেইটা আছে, সেই বাৰীকেইটাতো অলপ চলপ নিজৰ কাৰণে লগাব পাৰি। সেইকেইটাতো অলপমান আমি যদি ধ্যান দিওঁ, তেনেহ'লে অভিয়াছলি আমি বজাৰৰ পৰা ইমান কিনিব নালাগিব পাৰে। আচ্ছা, মই আৰু এটা আপোনালোক প্ৰশ্ন
কৰিব বিচাৰিছোঁ যেতিয়া যিখিনি এতিয়া উঠি অহা প্ৰজন্ম আমাৰ নতুন প্ৰজন্ম যিসকলে চাকৰি পোৱা নাই চৰকাৰী চাকৰি পোৱা নাই কিছুমান পঢ়ি লিখি ঘৰতে বহি আছে বা পলিটিকেলি ইনভলভ হৈ আছে সেইসকলক আপুনি খেতি কৰক বুলি কিবা বাৰ্তা দিব নেকি মানে খেতি কৰিলে হ'বনে নে অন্য কাম যেনেকুৱা বেংগলোৰ কেৰেলাত থকাতকৈ ইয়াতে খেতি কৰি থাকিব পৰা কিবা বাৰ্তা দিব নেকি চাওক এই বাৰ্তাটো এনেকৈ দিব নোৱাৰি বিশেষকৈ খেতি বুলি খেতিও এটা মানে প্ৰফেশ্যন হয় চবেই এইটো কৰিব নোৱাৰিব পাৰে কিন্তু শিকিলে পাৰি আৰু মই ভাবোঁ যে ময়ো কিছুমান বছৰ বেলেগ প্ৰদেশত হেৰি কৰিছোঁ চাকৰি কৰিছোঁ তাৰ পৰা আহি পেলাই আকৌ মই এতিয়া বৰ্তমান নিজৰ ঘৰতে এই খেতি কৰি চলি আছোঁ আচলতে একেটা কৰিব পৰা যায় ভালদৰে কৰিব পৰা যায় আৰু উঠি অহা প্ৰজন্মক মই এইটো ক'ব বিচাৰিছোঁ যে আপোনালোকে যদি ভালদৰে ইয়াৰ বিষয়েও আমি অলপমান হেৰি লওক যে শিক্ষাটো লওক ইয়াৰ বিষয়ে অলপমান বুজি লওক কোনটো সময়ত কি লগাব লাগে আৰু বিশেষকৈ যিমান পাৰে অৰ্গেনিকলৈ যাবলৈ হেৰি কৰিব কিছুমান আমাৰ কেমিকেল আছে এইটো যিমান কাষ্টমাৰ যোনে লৈ যায় যোনে মানে ইউজ কৰে সিহঁতক যিমান ইফেক্ট কৰে তাতকৈ আগত খেতিয়কজনক ইফেক্ট কৰে কিয়নো চবচে প্ৰথমত মানে ইহে ফেচিং হয় তাৰ কাৰণে আমি বিশেষকৈ আমাৰ হেৰিকেইটা অৰ্গেনিক হিচাপে অলপমান কৰিবলৈ ৰেচিডিউ ফ্ৰী বা অৰ্গেনিক টাইপত কৰিবলৈ হেৰি চেষ্টা কৰাটো বহুত ভাল হ'ব